নমস্কাৰ মই ববিতাই ক'লোঁ আজি ইমান দিনে আপোনালোকৰ ওচৰত অহা নাই না ভিডিঅ' ফেচবুকতো ভিডিঅ' দিয়া নাই ইউটিউবতো ভিডিঅ' দিব পৰা তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ একচুৱেলি মোৰ ঘৰৰ বহুত প্ৰব্লেম আছিলে মোৰ দেউতা মানে ৰিচেণ্টলি ঢুকালে বেমাৰ এটা হৈ কিনে তো সেইটোৰ কাৰণে আজিলৈকে মানে ভিডিঅ' দিব পৰা নাই আজি 20 দিন 25 দিন হৈ গ'ল তো আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ এতিয়া কালিৰ পৰা মই ভিডিঅ' দিয়া আৰম্ভ কৰিম আকৌ মানে মই অকমান এতিয়া ৰিপেয়াৰিং নিজকে কৰি ল'লোঁ আৰু ষ্ট্ৰং ভাবিছিলোঁ যে ভিডিঅ' নবনাওঁ আৰু কিন্তু আৰু বনাম কাৰণ কমেণ্ট আহি আছে ফেচবুকৰ পৰাও কমেণ্ট আহি আছে ইউটিউবৰ পৰাও কমেণ্ট আহি আছে তো মই ভিডিঅ'টো বনাব পৰা নাই তো কাকো জনোৱাও নাই আকৌ লাইভো অহা নাই তো কালিৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ' বনোৱা আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব তো এইখিনিয়ে ক'লোঁ আপোনালোকক তো কালি লগ পাম আজিলৈ ইমানেই বাই থেংক ইউ